গুড মৰ্ণিং এভৰিৱান। আজি হৈছে চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তি আৰু ৰাতিপুৱাই শুই উঠি মই এইফালে জেতুকাখিনি পিচিলোঁ। তাৰপিছতে বাকী যিখিনি দৈনিক কৰিবলগীয়া থাকে সেইখিনি কৰি এতিয়া ওলাইছোঁ বৰমাহঁতৰ ঘৰলৈ। আচলতে আমাৰ ঘৰত গৰু নাই যে, সেইকাৰণে বৰমাহঁতৰ ঘৰলৈকে যাওঁ এই গৰু বিহুৰ দিনাখন। আৰু মই ভাবোঁ আচলতে ঘৰত গৰু থাকক বা নাথাকক, যদি এনেকুৱাকৈ সুবিধা আছে ঘৰৰ ওচৰতে ক'ৰবাত যাবলগীয়া, তেন্তে গৈ অহাত এপাক কোনো আপত্তি নাথাকে নে কি কয়। আৰু যোৱা বছৰ যিসকলে মোৰ ভিডিঅ' চাইছিলে তেওঁলোকে হয়তো নিশ্চয় দেখিছিলে যে ইঙো আছিলে মোৰ লগত। এইবাৰ পিছে তাইৰ কথা সকলোৱে সুধিছে দেই ইয়াত। আৰু আমি আহিলোঁ সকলোৱে প্ৰথমে সেৱাও কৰি ল'লোঁ। আৰু অসমৰ কৃষিপ্ৰধান সমাজত আচলতে গৰুৱে পালন কৰি অহা এই উল্লেখনীয় ভূমিকাৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে। আৰু এইখিনিতে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু আজিৰ দিনটোত এনেকুৱা এসাঁজ ভাত কোনে কোনে খাইছে প্লিজ জনাব হ'লে দেই।